হেল্ল' গাইছ, ৰং টিভি সম্প্ৰচাৰিত ভূগোল ধাৰাবাহিকখনো আজিখনতে চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদিহে আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব মন্দিৰাই অদিতিয়ে যে দেউতাকৰ কথা অমান্য কৰি চাকৰি কৰিবলৈ গৈছে সেই কথাটো দেউতাকক ক'ব আৰু তেতিয়া দেউতাকে মন্দিৰাক ক'ব যে অদিতি ইমান সাহস হ'ল মোৰ ঘৰত থাকি তাই মোৰ কথা অমান্য কৰি চাকৰি কৰিবলৈ গৈছে। ইফালে আকৌ দেখিবলৈ পাব অদিতিয়ে চাকৰিৰ পৰা ঘৰলৈ উভতিব আৰু তেতিয়া দেউতাকে অদিতিক ক'ব যে তোমাক মই এইখন ঘৰৰ পৰা ওলাই যাবলৈ আৰু চাকৰি কৰিবলৈ বাৰে বাৰে মানা কৰিছিলোঁ, কিন্তু তোমাৰ তাত মোৰ কথাৰ কিবা মূল্য আছেনে? আৰু তেতিয়া অদিতিয়ে ক'ব দেউতা মই কোনো ভুল কাম কৰিবলৈ যোৱা নাছিলোঁ, মোৰ আত্মসন্মান আৰু নিজৰ দায়িত্বৰ বাবেহে মই ওলাই যাবলগীয়া হ'ল। ইফালে আকৌ দেখিবলৈ পাব দেউতাকে বাধা দিয়াৰ পাছতো অদিতিয়ে যে কামলৈ ওলাই গ'ল তাৰ বাবে দেউতাক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিব আৰু সেই হুলস্থুলীয়া পৰিৱেশৰ সুযোগ লৈ মন্দিৰা আৰু ৰাখীয়ে এই পৰিস্থিতি অধিক ডাঙৰ কৰি তুলিবলৈ চেষ্টা কৰিব। এতিয়া বাৰু অদিতিয়ে এই বিষম পৰিস্থিতি কেনেদৰে নিয়ন্ত্ৰণ কৰিব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব আদিয়ে অদিতিক চাকৰিলৈ লৈ যাব আৰু অনাবিলে সিহঁতক লগ পাব। তেতিয়া অনাবিলে অদিতিক কিছু অসভ্য আচৰণ আৰু বেয়া ব্যৱহাৰ কৰিব আৰু তেতিয়া অদিতিয়ে অনাবিলক ক'ব যে ডাঙৰ কথা ক'বলৈ আপোনাৰ সাহস কেনেকৈ হ'ল, মুখ চম্ভালি কথা ক'ব, আপোনাৰ সীমা চেৰাই নাযাব। ইফালে অনাবিলে যে অদিতিৰ লগত বেয়া ব্যৱহাৰ কৰিছে এই কথাটো আদিয়ে শুনিবলৈ পাব আৰু তেতিয়া আদিয়ে ক'ব যে তাৰ লগত কেনেকৈ কথা ক'ব লাগে তই পাহৰি গৈছ নেকি? আজিৰ পৰা যদি তাইৰ ফালে চকু তুলিও চাইছ পৰিণাম বেয়া হ'ব। অদিতিক কোনোবাই কিবা বেয়া অনুচিত কথা কোৱা বা অপমান কৰা মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। এতিয়া বাৰু অদিতিয়ে এই পৰিস্থিতিটো কেনেদৰে চম্ভালিব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।